পুৰণি 100 বছৰৰ আগত গুৱাহাটী চহৰখন কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা আছে সেইবিলাক মই কেইখনমান ফটো মই গুগলৰ পৰা চাৰ্চ কৰি আনিছোঁ বিচাৰি আপোনালোকক দেখাবৰ কাৰণে। চ' 100 বছৰ পুৰণি 100 বছৰৰ আগত মানে কেনেকুৱা আছিল চহৰখন বা এতিয়া কেনেকুৱা আছে, এতিয়াতো গমেই পাইছে কেনেকুৱা আছে, আগত কেনেকুৱা আছিলে সেইটো মই দেখাবলৈ আপোনাক আহিছোঁ। আৰু এখন বাছ আছে যোনখন চিটি বাছ, যোনখন প্ৰথমখন চিটি বাছ গুৱাহাটীত অহা, আৰু GS ৰোড আৰু তোমাৰ 1950 চনত হোৱা ভূমিকম্পৰ ফটো কিছুমান বহুত ফটো কেইখনমান ফটো মিনিমাম বেছি ফটো আনিব পৰা 4খন বা 5খন ফটো আনিছোঁ। চ' এখন আপোনালোক দেখাই যাম আৰু প্ৰত্যেকখনৰে কথা কৈ যাম কিমান চন বা কেতিয়া হৈছিল, কোনটো জেগাৰ ফটো হয় আপুনিতো ধৰিব নোৱাৰিবই 100 বছৰ আগত ফটো কোনটো জেগাৰ ফটো আৰু এতিয়াৰ ফটোটো ধৰিব নোৱাৰিবই। আৰু তেতিয়া বিল্ডিং নাছিলে, এইটো সৰু খেৰৰ ঘৰ আছিল আৰু এতিয়া বিল্ডিঙৰ ঘৰ হৈছে, চব চাৰ হয় বিল্ডিং। চ' সেইকাৰণে মই দেখাই যাম আপোনালোকক। মোৰ ভিডিঅ'ৰ লাষ্টলৈ থাকক, আমাৰ লাষ্টলৈ থাকিলে আপুনি গোটেইখিনি ভিডিঅ'টো পাই যাব। চ' 100 বছৰৰ আগত মানে গুৱাহাটীখন কেনেকুৱা হৈছে চাবলৈ চবৰে মন যায়। তেতিয়াতো কোনো নাছিলে না, তেতিয়া কেমেৰা নাছিলে, ইমান আছিল যদি এটা দুটা কেমেৰা, ভিডিঅ' কেমেৰাটো নাছিলে চাগে। চ' তাৰে কিছুমান ফটো পাইছোঁ, চ' দেখাম। ফটো কালেক্ট চাগে মই নামটো যদি পাওঁ কাৰ দি দিম বাৰু, এনেকৈ নামটো দিয়া নাই, কোনে কালেক্ট কৰিছিলে বাৰু। চ' বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ, ভিডিঅ'টো লাষ্টলৈ থাকক বলক। এইখনেই হ'ল আমাৰ 100 বছৰী পুৰণি পাণবজাৰখন কেনেকুৱা আছিলে। এইখন ফটো আপুনি চাই কিনে গমেই পোৱা নাই এখন ক'ৰ বা ফটো, আপোনালোকে ভাবিছে ক'ৰ বা ফটো এইখন আহিছে। সেইখন হৈছে 100 বছৰ পুৰণি আগৰ পাণবজাৰখন কেনেকুৱা আছিলে। ৰাস্তা ঘাট বা গছ গছনি কেনেকুৱা ধৰণৰ ঘৰ আছিলে, খেৰৰ তৰ্জা বেৰৰ ঘৰ আছিল, ধুনীয়া আগৰ 100 বছৰ। আৰু এইখন হৈছে 1857 চনৰ GS ৰোডটো কেনেকুৱা আছিলে 1800, এইখনতো আৰু পুৰণি হ'ব। 1800 চনৰে এইখন ফটো কেনেকুৱা আছিলে। এইখন দলং আছিল, নদীটো আছিল চাগে ধুনীয়া, এইটো ধুনীয়া জেগা আছিল আৰু কিন্তু সেউজ পৰিৱেশ আছিল। এতিয়াৰ দৰেতো নহয়, এতিয়াতো ধুনীয়া বিল্ডিং ঘৰ ওলাইছে। আৰু এইখন হৈছে কোনটো জেগাৰ মই গম পোৱা নাই চাগে, কিন্তু এইখন অসমৰে হয়। 1950 চনত হোৱা ভূমিকম্পৰ ফলত যেনেকুৱা হৈছিল ৰাস্তা ৰাস্তাৰ ফাট মেলাৰ মাজতে মানুহজনে সোমাই আছে ফটো তুলিছিল, তেতিয়াৰ এইখন ফটো মানে অসমৰ এখন কোনটো জেগাৰ মই ভালকৈ সঠিক মই জানা নাই। চ' এইখন 1950 চনত হোৱা ভূমিকম্পৰ ফটো। আৰু এইখন হ'ল সেইখন যিখন গুৱাহাটী চহৰৰ প্ৰথমখন চিটি বাছ আছিলে। এই পৰিয়ালটোৱে চিটি বাছখন আনিছিলে, প্ৰথমখন চিটি বাছ যি গুৱাহাটী চহৰত চলাচল কৰিছে, পেচেঞ্জাৰ অনা নিয়া কৰিছিল। সেইখনেই হ'ল 100 বছৰ পুৰণি আগৰ চিটি বাছখন, যোনখন চিটি বাছ আগৰ চিটি বাছখন বেলেগ ধৰণৰ আছিলে দেই। আৰু এইটো জেগা ধৰিব পাৰিছেনে আপোনালোকে, এইটো জেগাটো হ'ল সেইটো হ'ল মন্দিৰ হয়। এই মন্দিৰটো হ'ল শুক্লেশ্বৰ মন্দিৰ। শুক্লেশ্বৰ মন্দিৰ আগত কেনেকুৱা আহিছিল, এইটো নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিচটৰ পৰাই মানুহ কেইজনে কিবা কাম কৰি আছিল চাগে। চ' সেইটো শুক্লেশ্বৰ মন্দিৰ। চ' কেনেকুৱা ধৰণৰ মানে আগৰ ফটোবিলাক কেনেকুৱা ধৰণৰ আছিল আৰু এতিয়া কেনেকুৱা। চ' ভাল লাগে এইবিলাক যদি আমি দেখা পাওঁ, আগৰ পুৰণি ফটোবিলাক ভাল লাগে। আপোনালোকৰ যিখন মই ফটো দিলোঁ 4খন বা 5খন, এইখন ফটো চাই চাগে আপোনালোকৰ অলপো ভাল লাগে, অলপ হ'লেও ভাল লাগিছে যে কি গুৱাহাটী চহৰখন আগতে কেনেকুৱা আছিলে, কি আছিলে, ফাৰ্ষ্ট গাড়ীখন কেনেকুৱা আছিলে, চিটিত চলা কেণ্টাৰখন বা চিটি বাছখন কেনেকুৱা আছিলে। এনেকুৱা দেখা পালে আপোনালোকৰ মনটো ভাল লাগে, আমাৰ মনটো। আৰু পুৰণি বস্তু আমি আগতেতো দেখা পোৱা নাই, এতিয়া আমি কেনেকৈ পাওঁ। চ' কোনোবা ফটো সহকাৰে ফটো বা এনেকৈ ৰাখি থৈ দিলে ভাল। আৰু এতিয়া আমি যিবিলাক ফটো তুলি থৈ দিওঁ আৰু কোনোবা চাগে 100 বছৰ 200 বছৰ পিছত আকৌ এনেকুৱা কোনোবা ভিডিঅ' বনাই ক'ব যে 200 বছৰ আগত গুৱাহাটীখন বা অসমখন কেনেকুৱা আছিলে। চ' ভাল লাগিল আপোনাৰ। চ' ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, যদি ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেল বেল আইকনটো অল কৰি দিব লাগিব, তেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ আপোনালোকক প্ৰথমতে। আৰু মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ নতুন বস্তুবোৰ বিচাৰি আপোনালোকৰ এটা ভিডিঅ' লৈ আহোঁ। চ' বলক আজিলৈ বাই বাই।